Hello everyone, welcome or welcome back to my channel. মই পল্লৱী আপোনালোক সকলোকে মোৰ YouTube channel পল্লৱীজ ব্লগলৈ স্বাগতম জনাইছো। আজি ভিডিঅ'টোত মই এটা DIY দেখাইছো। টাইটেল চাইছাগে ধৰিব পাৰিছে মই কিহৰ ওপৰত ভিডিঅ'টো বনাইছো। আমি কিছুমান পেলনীয় বস্তুৰ পৰা কেনেকৈ কিছুমান ডেকৰেটিভ আইটেম নিজে ক্ৰিয়েট কৰি উলিয়াব পাৰো তাৰ ভিতৰত মই ভিডিঅ'টো বনাইছো আজি। বলক তেন্তে আজি মেইন ভিডিঅ'টো ষ্টাৰ্ট কৰি দিও। সো লেটস গেট স্টাৰ্টেড। যোৱাটো ভ্লগত যে মই দেখাইছিলো মই কেইটামান ৰং কিনিব গৈছিলো বুলি এই ৰং কেইটা মই এইটো কাৰণে কিনিছিলো এয়া দেখিছেনে মই এটা মাটিৰ পাত্ৰ লৈছিলো এটো মানে বহুত দিনৰ পৰা ইনেই পৰি আছিল আমাৰ ঘৰত ভাবিলো মই এটোত কিবা এটা কৰো বুলি প্ৰথমতে ব্ৰাছডালে মই অলপ সফা কৰি লৈছো ওপৰটো তাৰ পাছত এনেকৈ ৰং কৰি গৈছো হোৱাইট কালাৰ দিছো মই প্ৰথমতে তলত তেতিয়া হোৱাইট কালাৰটো ইনে জিটি কালাৰ কৰিলে মানে ভালকে জিলিকি উঠে সেই কাৰণে মই ভাবিলো হোৱাইট কালাৰকে দিও আপোনালোকে ভাবিলে বেলেগ কালাৰো দিব পাৰে এনেকৈ মই গুটেই পাত্ৰটোতে ৰংটো কৰি লম মই এবাৰ ৰং কৰাৰ পাছত আকৌ ৰ'দত শুকুৱাবলৈ দি আকৌ নেক্সট বাৰ ইয়াৰ ওপৰত আৰু এবাৰ মই ৰং মাৰিছিলো মুঠতে মোৰ দুবাৰ ৰং কৰা হ'ল হোৱাইট কালাৰটোকে এনেকৈ কৰিলে মানে তেতিয়া কালাৰটো ডাঠ হয় আৰু দেখিবলৈও ভাল লাগে এতিয়া মই হেতু দুবাৰ ৰং কৰি শুকুৱাৰ পাছত মই ইয়াত ডিজাইন এনেকৈ দিছো আপোনালোকে নিজৰ ইচ্ছামতে নিজৰ যি ডিজাইন ভাল লাগে তেনেকৈ দিব পাৰে মই বহুত সিম্পলকে ৰাখিছো সেই কাৰণে মই এটো ডিজাইনৰকে এনেকৈ দি দিছো আৰু ভালো লাগে বহুত বেছি এই ডিজাইনটো মই এটুকে এনেকৈ দি প্লেনি প্ৰথমতে এনেকৈ মাৰ্কাৰ পেইন এডালে এবাৰ মই আঁকি লৈছো তেতিয়া ৰং কৰিবলৈ সুবিধা হয় আপোনালোকেও এটো কৰিব পাৰে এনেকৈ প্ৰথমতে মই গুটেই বাউণ্ডাৰীটোতে আঁকি লম তাৰ পাছত মই ইয়াত ৰং কৰি দিম গুটেই ৰাউণ্ডটোতে মই এটো ডিজাইনেই দিম বুলি ভাবিছো আৰু বেলেগ একো নিদু ইয়া দেখিছেনে মই এনেকৈ আঁকি লৈছো তেতিয়া ৰং কৰিবলৈ বহুত বেছি সুবিধা হয় এতিয়া মই গুটেই ডিজাইনটো বাউণ্ডাৰীটোত অকা হৈ গ'ল ইয়া দেখিছানে এতিয়া মই ইয়াত ৰং কৰিম আৰু ৰং কৰিবলৈ মই ব্যৱহাৰ কৰিছো ফেব্ৰিক পেইন্ট ইয়াত মই দুটা ব্ল্যাক কালাৰ কৰিছো আৰু দুটা ৰেড কালাৰ কৰিছো এনেদৰে আপোনালোকে কৰিব পাৰে হোৱাইট দিছো কাৰণ বেকগ্ৰাউণ্ডটো সেই কাৰণে মই ব্ল্যাক আৰু ৰেড দি দিছো আৰু আপোনালোকে এনেকেও কৰিব পাৰে নহবা নিজৰ ইচ্ছা অনুসৰি ৰং কৰিবও পাৰে ইয়া দেখিছেনে গুটেই বাউণ্ডাৰীটোতে হেতু দি দিয়াৰ পাছত কিবা এটা ভাল লাগিছে মানে দেখি প্লেনি
আপোনালোকে এইটো এনেকৈ থওঁ বুলিলেও থ'ব পাৰে, এনেকৈ সজাওঁ বুলি ক'লেও সজাই থ'ব পাৰে, কিন্তু মই ভাবিছোঁ ইয়াত মই এটা পুলি ৰুই দিম বুলি, আৰু তেতিয়া বেছি ভাল লাগিব। এনেকৈ মই সজাই থ'ম বুলি ভাবিছোঁ। তাৰপাছত মই এটা এনেকৈ পুলি ৰুই দিলোঁ। দেখিছেনে? দেখিবলৈ কিবা এটা মৰম লাগিছে। এনেই খালীকৈ থকাতকৈ এনেকৈ পেইণ্ট কৰি অকণমান কষ্ট হ'ব। কষ্ট মানে কি আৰু, এইবিলাক কাম যোনে কৰি ভাল পায় তেওঁলোকৰ কাৰণে কষ্ট নহয়। মই এনেকুৱা কাম কৰি ভাল পাওঁ, সেইকাৰণে মোৰ এইবিলাক কৰি ভাল লাগে, আৰু মই কৰোঁ কেতিয়াবা মাজে মাজে। এনেকৈ মই সজাই থৈ দিম। দেখিছেনে বাৰু? কিবা এটা দেখিবলৈ এনেই অলপ হ'লেও ভাল লাগিছে। যদি আপোনালোকৰো ভাল লাগিছে তেন্তে প্লিজ মোক কমেণ্ট কৰি জনাব আপোনালোকৰ কেনেকুৱা লাগিছে। এইটো কি হয় ধৰিব পাৰিছেনে? মই এইটো এটা বনালোঁ, পেলনীয়া বস্তুৱেই হয় এইটো। বহুতে খাই পেলাইনি এনেকৈ পেলাই দিয়ে, কিন্তু মই ভাবিলোঁ মই কিবা এটা কৰি ৰাখোঁ বুলি। কি হয় বাৰু আপোনালোকে ধৰিব পাৰিছেনে? যদি পাৰিছে মোক তেন্তে কমেণ্টত জনাব আপোনালোকে, আৰু যদি নাই পৰা তেতিয়া মই বাৰু কৈ দিম কি হয়। ধৰিব পাৰিছেই চাগে কি হয়, ধৰিব পাৰিব লাগে। এনেকৈ কিছুমান ধুনীয়া ধুনীয়া বস্তু আমি সজাই ৰাখিব পাৰোঁ। আপোনালোকৰ কেনেকুৱা লাগিলে? যদি ভাল লাগিলে তেন্তে প্লিজ মোক জনাব, মোক কমেণ্ট কৰি জনাব, আৰু যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে প্লিজ এটা লাইক কৰি দিব, আৰু যদি আপুনি মোৰ চেনেলটোত নতুন হয় তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰিবলৈ ছাইডতে থকা বেল বটনটো হিট কৰি দিব, তেতিয়া মই দিয়া নতুন নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে অতি সহজতে পাই থাকিব। আৰু আপোনালোকেও এনেকুৱা কিছুমান ডেকৰেটিভ পিচ নিজৰ ঘৰত সজাবৰ কাৰণে আপোনালোকে নিজেই তৈয়াৰ কৰি ল'ব পাৰে। এইবিলাক কিনিবলৈ গ'লে বহুত বেছি দাম লয়, গতিকে নিজে অকণমান কষ্ট কৰি বনালে সেই বস্তুটো ভালো লাগে আৰু বহুত বেছি ধুনীয়াও দেখায়। মই একেবাৰে বেছি চিম্পলকৈ ৰাখিছিলোঁ বস্তুটো, কিন্তু কেনেকুৱা পালে আপোনালোকে প্লিজ মোক কমেণ্ট কৰি জনাব। ঠিক আছে তেন্তে আৰু এটা নতুন ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিম। ঠিক আছে, আজিলৈ তেন্তে আহোঁ। বাই বাই।